গাইজ আপোনালোকক মই মোৰ অন্য এটা মিনি ব্লগলৈ স্বাগতম জনাইছোঁ। আজি ৰাতিপুৱাই শুই উঠি মেকআপত ধৰিছোঁ কাৰণ আজি হৈছে পৰিবাৰ বিয়া। ভণ্টিহঁতকো মেকআপ কৰিলোঁ আৰু মা খুৰীহঁতকো মেকআপ কৰিলোঁ। তাৰপিছত মই নিজেই মেকআপ কৰিলোঁ। এয়া মোৰ লুকটো চাওকচোন কেনেকুৱা লাগিছে বাৰু মোক জনাবচোন। এয়া আমি গোটেইকেইজনী ওলাই মেলি ৰেডি। আমাক কেনেকুৱা লাগিছে কমেণ্ট কৰি জনাবলৈ নাপাহৰিব। এয়া হৈছে আমাৰ কইনা, কিমান মৰম লগা দেখিছেনে বাৰু। এয়া সকলোৱে পৰিবাৰ বিয়া বুলি ফূৰ্তি কৰি আছে। এয়া ৰাতি গা ধোৱা পৰ্ব। গাইজ এয়া দৰা ঘৰ মানুহ আহি পাই গ'লহি। আমি সকলোৱে আদৰিবলৈ ৰখি আছোঁ। এয়া দৰা ঘৰ মানুহে আমাৰ কইনাক ৰভাতললৈ নিবলৈ আহিছে। এয়া বিয়া সম্পন্ন হৈ গ'ল। আজিলৈ ইমানেই। বাই বাই।